নমস্কাৰ বন্ধুসকল। 23 ডিচেম্বৰে হ'বলগীয়া নিলামখনত মুখতাৰ হুছেইনক কোনটো টিমে কিনিব পাৰে, কোনটো টিমৰ সম্ভাৱনা বেছি, কোনটো টিমৰ ফাষ্ট বলাৰৰ দৰকাৰ, সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকৰ ওচৰত আপোনালোকে যদি চাই মুখতাৰ হুছেইনে এইবাৰ IPLক বিক্ৰী যাওক, তেনেহ'লে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। এইবাৰ IPLৰ নিলামত মুঠ 991 গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। ইয়াৰে 714 জন ভাৰতীয় খেলুৱৈ, বাকী 277 গৰাকী খেলুৱৈ বিদেশী। এই তালিকাত অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নেদাৰলেণ্ড, নামিবিয়া, স্কটলেণ্ড খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। 23 ডিচেম্বৰত IPL 2023ৰ নিলাম অনুষ্ঠিত হ'ব। অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে মুখতাৰ হুছেইন পৰিগণিত হৈছে। অৰ্থাৎ অসমৰ মুখতাৰ হুছেইনকে এই বছৰ আমি নিলামত দেখিবলৈ পাম। আপোনালোকে কমেণ্ট কৰি জনাব মুখতাৰ হুছেইনক কোনটো টিমে কিনাৰ সম্ভাৱনা বেছি। মোৰ হিচাপত হয়তো চেন্নাই ছুপাৰ কিংছৰ ফাষ্ট বলাৰৰ দৰকাৰ আছে, ৰাজস্থান ৰয়েলছৰো আছে, গোটেইকেইটা টিমৰে ফাষ্ট বলাৰৰ দৰকাৰ। তো যিহেতু ফাষ্ট বলাৰৰ দৰকাৰ, অসমৰ মুখতাৰ হুছেইনক কোনো এটা টিমে ক্ৰয় কৰিব পাৰে। তো ধন্যবাদ।